তাইৰ বহুত সপোন আছিল, আজি সম্পূৰ্ণ সপোন বিচ্ছিন্ন হৈ গ'ল। মোৰ ক'বলৈ ভাগ্য নাই। যোৱাকালি যিটো দুৰ্ঘটনা সংঘটিত হৈছিল আৰু এই দুৰ্ঘটনাত আচলতে এই যিটো ঘৰ আপোনালোকে দেখিবলৈ পাইছে এইটো হ'ল সানিয়া আখতাৰাৰ বাসগৃহ। অতি কম সময়ৰ ভিতৰত 14 বছৰ বয়সতে আচলতে এই যিগৰাকী কণমানি এই কণমানিগৰাকীয়ে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। ইউটিউবে হওক বা চুটি ফিল্মে হওক বা টিকটকে হওক সকলোতে তেওঁ যথেষ্ট সুন্দৰ ভিডিঅ' প্ৰদৰ্শন কৰিছিল, যাৰ বাবে সকলোৰে তেওঁ নয়নৰ মণি হৈ পৰিছিল। দৰ্শক তেওঁৰ ফলোৱাৰ্ছ যথেষ্ট বাঢ়িছিল আৰু সেই যি কণমানি আচলতে প্ৰতিভাৰ যিগৰাকী ৰাণী, সেই প্ৰতিভাৰ ৰাণী ইতিমধ্যে হেৰাই গৈছে, সকলোৱে জানে। লগে লগে তেওঁৰ মাতৃ আমি অতি দুখেৰে জনাবলগীয়া হৈছে, তেওঁৰ মাতৃ যিগৰাকী ছবিনা ইয়াছমিন মঞ্জুৱাৰা, তেওঁৰো ইতিমধ্যে মৃত্যু হৈছে। গতিকে আপোনালোকে যদি দেখিবলৈ পাইছে মোৰ কেমেৰাৰ সন্মুখত দুগৰাকী কণমানি দেখিছে, আচলতে সকলো হেৰাই পেলাইছে, মাতৃক হেৰুৱাইছে, পিতৃক হেৰুৱাইছে আৰু এই দুগৰাকী হ'ল কণমানি সানিয়াৰ সৰু ভনী এই দুগৰাকী। আৰু এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে সানিয়াৰ পিতৃ শফিকুল ইছলাম প্ৰায় 7 মাহ আগতে তেওঁৰ এক বেমাৰত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। এই যিটো ঘৰ দেখিছে এইটো ঘৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যোজনাৰ এটা ঘৰ আৰু এই ঘৰটো তেওঁ পাইছিল আৰু তেওঁ যেতিয়া স্বামীৰ মৃত্যু হৈছিল তাৰ পিছতে তেওঁ পিতৃগৃহলৈ গুচি আহিছিল আৰু ভাতৃয়ে তেওঁলোকক এই মাটিখিনি অৰ্পণ কৰিছিল আৰু তাৰ পিছতে তেওঁ এটা বিনামূলীয়া চৰকাৰী আৱাস গৃহ পাইছিল আৰু সেই আৱাস গৃহতে তেওঁ থাকিবলৈ লৈছিল। আৰু এই যিটো পৰিয়াল, এই পৰিয়ালটোৰ একমাত্ৰ সম্বল আছিল সানিয়া, কাৰণ সানিয়াই ইউটিউবৰ জৰিয়তে হওক বা বিভিন্ন চুটি ফিল্মৰ জৰিয়তে হওক তেওঁ কিছু ধন পাইছিল আৰু সেই ধনখিনিৰ জৰিয়তে আচলতে তেওঁলোকৰ গোটেই পৰিয়ালটো চলিছিল। কাল অমানিশা নামি আহিছিল। কালি ইতিমধ্যে সকলোৱে জানে, কালি ইয়াৰ পৰা তেওঁ গৈছিল এটা গ্ৰুপৰ লগত। তেওঁৰ আচলতে নিৰ্দিষ্ট গ্ৰুপ নাছিল, তেওঁক আচলতে অভিনয়ৰ বাবে সকলোৱে তেওঁৰ লগত চুক্তিবদ্ধ কৰিছিল আৰু তেতিয়া তেওঁ ইয়াৰ পৰা গুচি গৈছিল। তেওঁৰ কোনো নিজা আচলতে তেওঁৰ প্ৰডাকশ্যন নাছিলে, তেওঁ সকলোৰে লগতে কাম কৰিছিল। আৰু এনেধৰণে এই খবৰটো অহাৰ পিছতে দৈবাম বজাৰত আচলতে শোকৰ ছাঁ পৰিছে, নিমিষতে সকলো স্তব্ধ হৈ পৰিছে। কাৰণ মই ইতিমধ্যে উল্লেখ কৰিছোঁ 9ম শ্ৰেণীৰ ছাত্ৰী, তেওঁ 9ম শ্ৰেণীত অধ্যয়ন কৰিছিল আৰু এই 9ম শ্ৰেণীত পঢ়া সময়তে এই আচলতে ছাত্ৰীগৰাকীয়ে যথেষ্ট পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল। দেখিবলৈ পাইছে এইগৰাকী হ'ল কৃষ্ণই দেখুৱাব এইফালে, মই এইফালে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই যিটো ঘৰৰ বাৰাণ্ডাত আপুনি যিগৰাকী দেখিছে এইগৰাকী হ'ল মোমাইক আৰু মোমাইকে এই দুগৰাকী ভাগিনীয়েকক, এওঁলোকৰ পৰিয়ালটোৰ মাত্ৰ আছেগৈ এই ভনী দুগৰাকী আৰু তাৰ বাহিৰে সকলো ইতিমধ্যে আচলতে মৃত্যুবৰণ কৰিছে। গতিকে এই দুগৰাকী যি কণমানি, এই কণমানি দুগৰাকীৰ আচলতে ভৱিষ্যত সেয়া ভৱিষ্যত অন্ধকাৰৰ ভিতৰত সোমাই পৰিছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। যথেষ্ট দুখজনক খবৰ, কি ভাবিছে আচলতে? হয়, প্ৰথমতে নিউজ লাইভৰ সকলো দৰ্শকলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱাকালি মোৰ ভনী আৰু ভাগিন ছোৱালী দুয়োজনী ৰৌতালৈ ভিডিঅ' বনোৱাৰ কাৰণে গুচি গৈছিল। আবেলি পৰত এনেধৰণৰ এটা দুৰ্ঘটনা হোৱাৰ পাছত আমি সকলোৱে মৰ্মান্ত হৈছোঁ। গতিকে অসম চৰকাৰৰ লগতে প্ৰশাসন বিভাগ অনুৰোধ জনাওঁ, মোৰ এই ভাগিন ছোৱালী দুজনী, কণমানি ছোৱালীজনীৰ ভৱিষ্যত মংগল কামনা কৰি যাতে পৰিয়াললৈ কিবা এটা আৰ্থিক সাহায্য চৰকাৰৰ পৰা দিয়ে, এইখিনিয়ে মোৰ অনুৰোধ। আৰু হয়, মই এইখিনিতে দেখাবলৈ বিচাৰিছোঁ যথেষ্ট এক আচলতে দুখৰ পৰিৱেশ। মই যদি দেখুৱাইছোঁ, ইয়াত দেখিবলৈ পাইছে সানিয়া আৰু সানিয়াৰ মাতৃয়ে এই তলাটো লগাই আচলতে তেওঁলোকে গৈছিলে আৰু এই তলাটো মাৰি থৈ গৈছিল। এতিয়ালৈকে তলা বৰ্তমান পৰ্যন্ত বন্ধ হৈ আছে, অতি দুখৰ বিষয়। আৰু মই এইখিনিতে উল্লেখ কৰিছোঁ যে তেওঁ আচলতে প্ৰতিভাৰ এগৰাকী ৰাণী আছিল অতি কম সময়ৰ ভিতৰতে। মই এইকাৰণে উল্লেখ কৰিছোঁ যে মাত্ৰ 14 বছৰ বয়স আৰু এই 14 বছৰ বয়সতে আচলতে সানিয়াই তেওঁৰ যি অভিনয়ৰ যি পাৰদৰ্শিতা, সেই পাৰদৰ্শিতা কিন্তু প্ৰমাণ দিবলৈ সক্ষম হৈছিল। আৰু এই অঞ্চলটোলৈ আচলতে এই যি অভিনয় হওক বা নৃত্য হওক,
এটা বিশেষ আচলতে দিশৰ উন্মোচন কৰিছিল, সকলোৰে মৰমৰ পাত্ৰ হৈ পৰিছিল। আপুনি যদি এই অঞ্চলৰ প্ৰতিজন মানুহৰ মোবাইল চাবলৈ যায় তেতিয়াহ'লে দেখিবলৈ পাব যে সকলোৰে তাতে আচলতে সানিয়াৰ যি ভিডিঅ' সেই ভিডিঅ'সমূহ মজুত আছে। আচলতে ইয়াৰ পৰা ক'ব পাৰি যে আজি নহয়, আচলতে সানিয়াৰ যি নৃত্য বা তেওঁৰ যি পাৰদৰ্শিতা সেই পাৰদৰ্শিতা কিন্তু দেখুৱাবলৈ সক্ষম হৈছিল, কাৰণ তেওঁ যথেষ্ট দৰিদ্ৰ পৰিয়ালৰ আছিল। তেওঁ কোনো ধৰণৰ আচলতে অভিনয়ৰ শিক্ষা লাভ কৰিব পৰা নাছিল, কিন্তু তাৰ পিছতো কিন্তু তেওঁ টিভিত চায়েই হওক বা গান শুনিয়েই হওক তেওঁ কিন্তু সকলো আয়ত্ব কৰিছিল। আৰু এই কাৰণে ক'বলৈ আমি বাধ্য হৈছোঁ যে এগৰাকী প্ৰতিভাৰ ৰাণী আছিল। যথেষ্ট লোক আছে ইয়াত, বয়োজ্যেষ্ঠ লোকসকলো আহিছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। যথেষ্ট দুখৰ বিষয়। হয়, মোৰ ভাগিন হয় সানিয়া আখতাৰা। যোৱাকালি শ্বুটিঙৰ কাৰণে ৰৌতা ষ্টেচনত গৈছিলে আৰু আহোঁতে লালপুলত এনেকুৱা এক শোকাব পথ দুৰ্ঘটনাত নিহত হৈছে, থিততে নিহত হৈছে বুলি আমি গম পাইছোঁ। আচলতে সানিয়া আখতাৰাক বহুত মানুহে মৰম কৰিছিলে, বহুত ভাল পাইছিলে চবেই, আৰু তাই অতি সোনকালে ইমান জনপ্ৰিয়তা লাভ কৰিব পাৰিছিলে। আমি তাইক অকালতে হেৰুৱাই খুব দুখ পাইছোঁ আৰু খুব মৰ্মাহত হৈছোঁ। ইতিমধ্যে সানিয়া আখতাৰাৰ দেউতাক যোৱা লকডাউনৰ সময়ত 2019 মাৰ্চ মাহত মৃত্যু হৈছিলে। তাৰ পাছত এতিয়া 2021 এইটো মাহতেই সানিয়া আখতাৰ আৰু সানিয়া আখতাৰৰ মাতৃৰ মৃত্যু হ'ল। কণমানি দুটা আছে, আপোনালোকে দেখিলে চবেই। এই দুটাৰ কি হ'ব ভৱিষ্যত? এতিয়া চৰকাৰে যদি সিহঁতক অলপ সহায় সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে আমি চৰকাৰৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিম। হয়, আচলতে আমাৰ ভাষা নাই ক'বলৈ। আপুনি সানিয়া আখতাৰাৰ একেবাৰে ওচৰতে থাকে, কাষৰ ঘৰে আপোনালোকৰ। যথেষ্ট দুখৰ খবৰ আচলতে, কি ক'ব এই সময়ত? একচুৱেলি আমাৰ ঘৰৰ ওচৰতে সানিয়াৰ ঘৰ। সদায় মানে যেতিয়া মই ঘৰৰ পৰা ওলাই যাওঁ, সানিয়া মামা বুলি মাতে, মামা ক'ত যায়? আকৌ যেতিয়া ঘূৰি আহোঁ তেতিয়া আকৌ ক'ৰ পৰা আহিলে, এনেকৈ মানে প্ৰত্যেকটো দিনে এনেকুৱা কথা পাতিয়ে থাকে। ইমান ভাল আছিল ছোৱালীজনী। কালি হঠাৎ মানে এনেকুৱা খবৰ পাই মই এতিয়ালৈকে বিশ্বাসে হ'ব পৰা নাই যে সানিয়াৰ এনেকুৱা অকাল মৃত্যু ঘটিছে বুলি। মই মানে অতিকৈ মৰ্মাহত হৈছোঁ এই ঘটনাটো মানে শুনি পেলাই। এতিয়ালৈকে তাইক মই দেখাই নাই, ফটোটো দেখিছোঁ, কিন্তু ফটো চায়ো যেন বিশ্বাস হোৱা নাই মনৰ পৰা যে তাই এইখন দুনীয়াত আৰু নাই। খুবেই মানে দুখজনক কথা। মই এই ছোৱালীজনী আছিলে এইটো ঘৰৰ একমাত্ৰ মানে ইনকাম কৰা ছোৱালী, আৰু ঘৰটো চলিছিলে এই ছোৱালীজনৰ ইনকামৰ জৰিয়তেই। আৰু এই দুজনী ছোৱালী, বাকী দুজনী ছোৱালী আছে, এই ইহঁতৰ ভৱিষ্যত যে কি হ'ব মানে সেইটো ভাবি উলিয়াব পৰা নাই। যিয়েই নহওক, মই অসম চৰকাৰক মই আহ্বান জনাইছোঁ
তেওঁ ঘৰৰ পৰা ওলাই গৈছিল, তেওঁ হাঁহি ওলাই গৈছিল আৰু হাঁহি ওলাই গৈ আচলতে এই ঘৰটোৰ পৰা ওলাই গৈছিল আৰু প্ৰতিদিনে এনেকুৱা ধৰণে আচলতে যদিহে কোনো থাকে অভিনয়ৰ কিবা চুক্তি থাকে বা তেনেকুৱা ধৰণৰ থাকে আচলতে যিটো দলৰ লগত তেওঁ গৈছিল যেতিয়া দলটো ইয়ালৈ আহিছিল ৰাতিপুৱা তেতিয়া আচলতে তেওঁ কৈছিল যে তেওঁৰ গাৰ কিছু অসুস্থতা আছে গতিকে তেওঁ যাব বিচৰা নাছিল যদি মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপুনি কৈছিলে যে তেওঁ যেতিয়া ইয়াত আহিছিল তেওঁ যাব বিচৰা নাছিল কি হৈছিল আচলতে একচুৱেলি মোৰ দেউতাই মানে তেতিয়া মানে চানিয়াৰ মাকৰ লগত মানে তাতে কথা পাতি আছিল আৰু চানিয়াৰ মাকে চানিয়া কৈছে যে দলগাঁৱৰ পৰা এটা পাৰ্টি আহি আছে ইউটিউবৰ আৰু সিহঁতে অনুৰোধ কৰি আছে আমাক শ্বুটিঙত যাব লাগে বুলি মাকে তেতিয়া কৈছে নাই মোৰ গাটোও ভাল লগা নাই আজি মানা কৰি দে বুলি আজি নাযাওঁ বুলি কৈছে তাৰপিছত চানিয়া মানে এই কওঁতে সিহঁতে আহিয়ে পালে গ্ৰুপটো আহিয়ে পালে তাৰপিছত আৰু উপায় নাই তাৰপিছত কিবা কিবি কৰি গ'লে আৰু হয় আচলতে চানিয়া আৰু মাতৃয়ে আচলতে প্ৰথম অৱস্থাত তেওঁলোকে যাব বিচৰা নাছিল যথেষ্ট এক শোকৰ পৰিৱেশ দুখৰ পৰিৱেশ সকলোৱে কান্দি আছে তথাপিতো আমি কথা পাতিবলৈ চেষ্টা কৰিম আপুনি চানিয়াৰ কি হয় মাহে হয় কি কম ভাল নাই মোক গ'ল চানিয়া দিহঁতৰ চানিয়াই কৈছে মই ডাঙৰ হয় মোৰ এইটো পৰিয়াল মই নিজে পোহপালন দিম মই ডাঙৰ মানুহ হ'ম মই ডান্স কৰিম মই এলবাম বনাম মই চিনেমাত চান্স ল'ম মই মুম্বাইত গৈ অডিশ্যন দিম তাইৰ বহুত সপোন আছিল আজি সম্পূৰ্ণ সপোন বিচ্ছিন্ন হৈ গ'ল মোৰ ক'বলৈ ভাগ্য নাই এতিয়া এটাই কথা চানিয়াৰ সৰু ভণ্টি দুটাৰ কাৰণে কিবা যাতে আমাৰ চৰকাৰৰ তৰফৰ পৰা কিবা সাহায্য কৰে তাকে আৰু ক'বলৈ আৰু বেলেগ কিবা নাই এইখিনিয়ে কৃষ্ণই দেখুৱাই আছে আচলতে শোকত ভাগি পৰিছে কান্দনত ভাগি পৰিবই কাৰণ চানিয়াৰ দৰে এগৰাকী মই ইতিমধ্যে পূৰ্বে উল্লেখ কৰিছিলোঁ যথেষ্ট প্ৰতিভা আছিল আৰু এই প্ৰতিভাৰ যি আচলতে মই এইকাৰণে ক'বলৈ বাধ্য হৈছোঁ যে 14 বছৰ বয়সত আচলতে লাখ ভিউৱাৰ্ছ তেওঁ গতাবলৈ সক্ষম হৈছিল লাখৰ অধিক তেওঁৰ ভিউৱাৰ্ছ আহিছিল গতিকে এই যিগৰাকী প্ৰতিভাধৰ আৰু এই এটা অঞ্চলৰ পৰা আচলতে তেওঁ ওলাই গৈ তেওঁৰ কোনো শিক্ষা নোহোৱাকৈ তেওঁ নিজে টিভিত চাই বা ইউটিউব চাই আচলতে তেওঁ নৃত্যসমূহ আয়ত্ত কৰিছিল তেওঁ টিকটক বনাইছিলে গতিকে এই সকলোবোৰ আচলতে তেওঁ নিজে আয়ত্ত কৰিছিলে কাৰণ ঘৰত তেনেকুৱা ধৰণৰ কোনো নাছিলে বিহু প্ৰদৰ্শন কৰিছিলে আৰু এই যিগৰাকী আচলতে প্ৰতিভাৰ ৰাণী আচলতে অকলতে হেৰাই গৈছে আমি পৰৱৰ্তী পৰ্যায়ত আকৌ পোনপটীয়া সম্প্ৰচাৰলৈ যাবলৈ চেষ্টা কৰিম